আপুনি যদি কন্যা, তুলা নাইবা কুম্ভ ৰাশিৰ অন্তৰ্গত তেন্তে 2025 বৰ্ষটো আপোনাৰ বাবে নিশ্চয় সহজ হোৱা নাই। আপুনি হয়তো অলপ ভয়, অলপ হতাশাত ভুগি আছে। সকলো কৰি থাকিও কাৰণবিহীনভাৱে হয়তো আপোনালোকে ফল পোৱা নাই। সকলো ঠিক থাকিও ভিতৰত গ্লানি, টান আৰু বিষাদ ভাৱ হয়তো আপোনালোকৰ লগত সদায় বৰ্তি আছে। এতিয়া জানো আহক তিনিওটা ৰাশিৰে কি কি সমস্যা। কন্যা ৰাশি, আপোনাৰ সময়টো মনোবিভ্ৰান্তি, সন্দেহ আৰু আত্মবিশ্বাসৰ অভাৱৰে ভৰা। কাৰণ কেতু এতিয়া আপোনাৰ ৰাশিত থাকি আপোনাৰ চিন্তাক ধুমুহাৰ দৰে নচাইছে। আপোনালোকৰ নিশ্চয়কৈ আত্মবিশ্বাস কম হৈ আছে, যাৰ ফলত আপোনালোকৰ অহৰহ ভুল সিদ্ধান্ত হৈ আছে। চাকৰি আৰু পৰীক্ষা সম্পৰ্কত সকলোতে একে ধৰণৰ অপূৰ্ণতা অনুভৱ আপোনালোকে কৰি আছে। কৰ্ম কৰি আছে আপোনালোকে, কিন্তু ফল পোৱা নাই। কাম শেষ নহয়, সহানুভূতিও নাই। আপোনালোকক যদি ইয়াৰ উপায় দিব বিচাৰোঁ, উপায় এটাই আছে। আপোনালোকৰ যিহেতু কেতুই আপোনালোকৰ কৰ্মবোৰত ওলট পালট কৰি আছে, গতিকে ওম কেতৱে নমঃ এই মন্ত্ৰটো প্ৰতিদিনে আপোনালোকে জাপ কৰিব। লগতে সাধু সন্তক পাৰিলে বস্ত্ৰদান কৰিব। আপোনালোকৰ এই কেতুৰ ঠেইয়া কেতিয়া সমাপ্ত হ'ব? কেতুৰ ঠেইয়া আপোনালোকৰ ছেপ্টেম্বৰৰ 18 তাৰিখে ৰাহু কেতুৰ যেতিয়া গতি সলনি হ'ব, তেতিয়া আপোনালোকৰ কেতু কন্যা ৰাশিৰ পৰা সিংহ ৰাশিলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত আপোনালোকে নিজৰ চিন্তা শক্তি স্থিৰ হ'ব আপোনালোকৰ। লগতে আপোনালোকৰ সেই ঘূৰাই যোৱা আত্মবিশ্বাসো পুনৰ ঘূৰি আহিব। তুলা ৰাশি, এতিয়া আমি আলোচনা কৰোঁ আহক তুলা ৰাশিৰ কিয় কি ধৰণৰ সমস্যা হৈ আছে এই বৰ্ষত। তুলা ৰাশিৰ শনি পঞ্চম ঘৰত আছে, যিয়ে আপোনালোকৰ মেধা লগোৱা পৰিশ্ৰম আৰু লগতে আপোনালোকৰ আয় ব্যয়ত বাধা দিছে। আচলতে আয়ত বাধা দিছে, ব্যয়ত বাধা দিয়া হোৱা নাই। অৰ্থাৎ আপোনালোকে কিছুমানৰ যেনেকৈ পইচা আহেও তেনেদৰে পইচা গুচি যায়, কিন্তু আপোনালোকৰ পইচা অহাই নাই, কিন্তু পইচা যাই আছে হাতৰ পৰা। আয় নাই, কামবোৰ অসম্পূৰ্ণ। আত্মবিশ্বাস আছে, কিন্তু সময় সলনি হোৱা নাই এতিয়ালৈকে। আপোনালোকৰ উপায় হৈছে শুক্ৰবাৰে আপোনালোকে লক্ষী দেৱীক বগা ফুল আৰু গাখীৰৰ প্ৰসাদ দি সেৱা জনাব ঘৰতে। লগতে অশ্বিনী সোমবাৰত আপোনালোকে পাৰিলে উপবাসে থাকিব। আপোনালোকৰ কেতিয়া পৰিৱৰ্তন হ'ব? আপোনালোকৰ অক্টোবৰ 2025ত ভেনুছ আৰু মাৰ্কিউৰী দুয়ো শুভ স্থিতিত যাব, যাৰ ফলত কেতু লিব্ৰাত থকা বন্ধ হ'ব, যাৰ ফলত বিভ্ৰান্তি কমিব। নৱেম্বৰৰ পৰা আয় আৰু মানসিক স্থিৰতা আপোনালোকৰ ঘূৰাই আহিব। বেয়া সময় শেষ হ'ব 2025ৰ অন্তিম ভাগলৈ। এতিয়া আমি আহোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ 7.5 চলি আছে আৰু 7.5ৰ এয়া অন্তিম পৰীক্ষা। এই অন্তিম পৰীক্ষাত কি হয়? আপোনালোকৰ কৰ্মত বাধা হয়, মানসিকভাৱে আপোনালোকে ভাঙি পৰে, পৰিয়াল বা বন্ধুৰ প্ৰতি সন্দেহ উপজে। শনি হৈছে এজন কঠোৰ শিক্ষক, যি ন্যায়ৰ প্ৰতীক বুলিও কোৱা যায়। সেয়েহে শনিয়ে আপোনালোকৰ পৰীক্ষা লৈ আছে। আপোনালোকৰ উপায় এটাই, আপোনালোকে শনিবাৰে শনি মন্দিৰত গৈ শনিদেৱৰ আৰাধনা কৰক অথবা সেৱা জনাওক। এই দীক্ষা কেতিয়া সমাপ্ত হ'ব? মাৰ্চৰ 29 তাৰিখ 2025 শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰিছিল আৰু জানুৱাৰী 2026ত 7.5 আপোনালোকৰ শেষ হ'ব। এইটো শেষ পৰীক্ষা আৰু সেইবাবে আপোনালোকৰ বাবে এইটো সৰ্বাধিক কঠিন হৈ পৰিছে।